ভিডিওটো আৰম্ভ হোৱাৰ আগতে মই কৈ দিছো যে মই ইয়াক কাকো সাপোৰ্ট কৰা নাই আৰু কোনেও গাত পাতি নলবা। যদি ভিডিওটোৰ বিষয়বস্তু বুজি পাম বুলি ভাবিছা তেনেহলে চোৱা, নহলে ফটোৱা কমেন্ট নকৰিবা। নমস্কাৰ বন্ধুসকল, আকৌ আপোনালোকৰ মাজত এটা নতুন নিউজ ভিডিঅ' লৈ আহিছো আৰু আপোনালোকে চাই আছে ডেগাঁৱলীয়া। সো গাইজ, আজি নতুন ভিডিঅ'টো আৰম্ভ কৰো। সো গাইজ, এনেকে বাৰু কোনোবাই নাচেনে? অসমৰ এজন গায়িকা হৈ এনেকৈ নাচে? সো ফ্ৰেণ্ডছ, এই গায়িকাজনীয়ে বিহু মঞ্চত কি ক'লে এবাৰ শুনো আহকচোন। মই হলো নীলঞ্জ ছোৱালী, বুজিছেনে? এনেকে নাচিলে মেখেলা খুলি যাব মোৰ। চালা মক্কেল, তেনেকৈ নাচিবলৈ কৈছেনো কোনে? মই হলো নীলঞ্জ ছোৱালী, বুজিছেনে? এনেকে নাচিলে মেখেলা খুলি যাব মোৰ। বুজি পাইছো বাইদেউ, আপুনি মানে পইচাৰ কাৰণে সকলো কৰিব। চালা কি মক্কেল বে, এইটো ডান্সে নে বাৰু? সঁচাকৈ ফ্ৰেণ্ডছ, এই অসমখন জহনামে গৈ আছে নি? ধ্বংসৰ পথত এই অসমখন গৈ আছে নেকি? অসমীয়া ছোৱালীয়ে যদি এনেকে কয়, এনেকে নাচে ইমানখিনি ৰাইজৰ মাজত, তো আমাৰ অসমখনটোতো ধ্বংসই। সঁচাকৈ এনেকুৱা গায়িকা কিছুমানৰ কাৰণে আমাৰ অসমখন ধ্বংসৰ পথত গৈ আছে। মই হলো নীলঞ্জ ছোৱালী, বুজিছেনে? এনেকে নাচিলে মেখেলা খুলি যাব মোৰ। কি ক'লে এই মক্কেল গায়িকাজনীয়ে ইমান ৰাইজৰ মাজত এখন ষ্টেজত, মানে এখন মঞ্চত? মই হলো নীলঞ্জ ছোৱালী, বুজিছেনে? এনেকে নাচিলে মেখেলা খুলি যাব মোৰ। চি 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 চি, আপোনাৰ অকণো লাজ নালাগিল ইমানখিনি মানুহৰ মাজত এনেকে ক'বলৈ? চালা মক্কেল ছিংগাৰ। মোৰ ক'বলৈ একো নাই আৰু বাইদেউ, আপুনি মহান, আপুনি দেৱী। চ' ফ্ৰেণ্ডছ, এই ভিডিঅ'টো আৰু আগলৈ নিনো আৰু। চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু অহা কালিলৈ নতুন এটা ভিডিঅ'ৰ সৈতে মোক দেখা পাব। আপোনালোকে সদায় চাই থাকিব ডেগাঁৱলীয়া। চ' ফ্ৰেণ্ডছ, এই ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। চ' আজিলৈ বাই। ভন্টি ঐ ভনিকণ তেতে তেতে গিয়াখো, ভন্টি ঐ ভনিকণ তেতে তেতে গিয়াখো।